স্বাগতম বন্ধুসকল একে সমাধান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ হৈতে আমাৰ দশম শ্ৰেণীৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ যি আমাৰ পাঠ্যপুথিৰ পাঠ আছে সেই পাঠৰ কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন অৰ্থাৎ এইবাৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট MCQ কোৱেশ্চন আৰু VS এৰ কোৱেশ্চনৰ এটা ভিডিঅ' বনাবলৈ গৈ আছো। আজিৰ ভিডিঅ'টো বেসিক্যালি MCQ বিষয়ে আপোনালোকক জনাম আৰু আগন্তুক ভিডিঅ'ত আপোনালোকে মৰম চেনেহে পালে আগন্তুক ভিডিঅ' আমি VS বিলাকো আপলোড কৰিম। তো এইটো আমাৰ প্ৰথম ভিডিঅ' আপোনালোকে আশা কৰা অলপ মৰম দিব। তো বলক আমি আমাৰ মেইন ভিডিঅ'লৈ যাওঁ। আমাৰ এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠৰ আমি 20খন ইম্পৰ্টেণ্ট MCQ কোৱেশ্চন আপোনালোকক দিবলৈ গৈ আছো। সেইকাৰণে আমি পূৰ্বৰ এক্সপিৰিয়েন্সৰ দ্বাৰা এই প্ৰশ্নবিলাক উলিয়াইছো। আশা কৰোঁ আপোনালোকে অলপ হ'লেও উপকৃত হ'ব। তো বলক আমি পলম নকৰি আমাৰ মেইন বিষয়লৈ যাওঁ। বন্ধুসকল আপোনালোকৰ বাবে যুগটো আটাইতকৈ ইম্পৰ্টেণ্ট আৰু প্ৰথম প্ৰশ্নটো হৈছে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণ পানী ঘোলা কৰে। দ্ৰৱটোত কি আছে? তো এই অপশ্যনত আপোনালোকক চাৰিটা অপশ্যন দিয়া হৈছে এই কোৱেশ্চনত। যেনেকৈ A নম্বৰত আছে NaCl, B নম্বৰত আছে HCl আৰু C নম্বৰত আছে LiCl আৰু D নম্বৰত আছে KCl ক্লৰাইড। অৰ্থাৎ আমাৰ যি এনসাৰটো হ'ব এনসাৰটো হৈছে B নম্বৰ। আপোনালোকে গম পাইছে আমাৰ যি উত্তৰ হেয়া হৈছে B নম্বৰ HCl। তো আমি বলক আমি পৰৱৰ্তী কোৱেশ্চনলৈ যাওঁ। আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে Fe2O3 + Al2Al কাৰ Al2O3 + 2Fe ওপৰৰ বিক্ৰিয়াটো হ'ল এইটো কি বিক্ৰিয়া সেইটো আমাক ক'বলৈ দিছে। ইয়াত চাৰিটা অপশ্যন দিছে। এটা সংযোজন বিক্ৰিয়া উদাহৰণ, এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ, এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ আৰু এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ। যেহেতু আপোনালোকে গম পাইছে যে ইয়াত চেঞ্জিং হৈছে অলপ, ইয়াৰ যি আমাৰ মৌলবিলাক আছে সেইবিলাক পৰিৱৰ্তন হৈছে। তো সেইকাৰণে আমি ক'ব পাৰোঁ যে এইটো এটা অপসাৰণ বিক্ৰিয়া। তো আমাৰ C নম্বৰ ইজ ৰাইট এনসাৰ অপসাৰণ বিক্ৰিয়া। চ' আমি নেক্সটলৈ যাওঁ। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে NaOH অৰ্থাৎ সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 মিলিলিটাৰ 10 ml HCl দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একোটা NaOH দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ পৰিমাণ কিমান হ'ব? এটো ভেৰি ইম্পৰ্টেণ্ট। 2020 চনত এটো আহিছিল। তো ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। এটা হৈছে 4 ml, B হৈছে 8 ml, C হৈছে 16 ml আৰু D হৈছে 12 ml। ইজ দ্য ৰাইট এনসাৰ ইজ ইউ নো দ্যাট 16 ml। তো এইটো অলপ আপোনালোকে চাই যাব, এইটো ইম্পৰ্টেণ্ট আহিব পাৰে। তো পৰৱৰ্তী প্ৰশ্ন আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰদত্ত বিক্ৰিয়াটোৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য? H2S + Cl2 কাৰ 2HCl + S এই বিক্ৰিয়াটোৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ? ইয়াত অপশ্যন A দিয়া হৈছে Cl2 এটা বিজাৰক পদাৰ্থ, H2S এটা জাৰক পদাৰ্থ, Cl2 এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে, H2S সালফাৰ লৈ বিজাৰিত হৈছে। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন B H2S এটা জাৰক পদাৰ্থ। বলক আমাৰ পঞ্চম প্ৰশ্নলৈ যাওঁ। আমাৰ পঞ্চম প্ৰশ্ন ভেৰি ইম্পৰ্টেণ্ট এটা প্ৰশ্ন আৰু বিৰাট কমন এটা প্ৰশ্ন। শ্বসন প্ৰক্ৰিয়াটো হ'ল এটা কি প্ৰক্ৰিয়া? তাপবৰ্জী প্ৰক্ৰিয়া, অপশ্যন B তাপগ্ৰাহী বিক্ৰিয়া, অপশ্যন D অধক্ষেপণ বিক্ৰিয়া আৰু অপশ্যন D তিনিওটাৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল তাপবৰ্জী বিক্ৰিয়া। আমাৰ পৰৱৰ্তী কোৱেশ্চন 6 নম্বৰ কোৱেশ্চন হৈছে Zn + 2AgNO2 কাৰ ZnNO3 + 2Ag ওপৰৰ বিক্ৰিয়াটো হ'ল এইটো আকৌ এটা প্ৰশ্ন দিছে যে এইটো কি বিক্ৰিয়া? সংযোজন বিক্ৰিয়া, B অপসাৰণ বিক্ৰিয়া, C দ্বি অপসাৰণ বিক্ৰিয়া আৰু D বিয়োজন বিক্ৰিয়া। এটোৰ সঠিক উত্তৰটো হৈছে অপসাৰণ বিক্ৰিয়া। তো বলক আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। ইয়াত কৈছে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হৈছে কি?
ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে অপশ্যন এ কেলছিয়াম অপশ্যন বি সিলিকন অপশ্যন সি কাৰ্বন আৰু অপশ্যন ডি আইৰণ ইয়াত সঠিক উত্তৰটো হৈছে কেলছিয়াম কিয়নো কেলছিয়াম অতি উচ্চ গলনাংকযুক্ত এটা মৌল তো আমাৰ 8 নম্বৰ প্ৰশ্নলৈ যাওঁ AgClS কাৰ A2AgS প্লাছ Cl2G অৰ্থাৎ ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ এটো আকৌ দিছে যে এই বিক্ৰিয়াটো কিহৰ উদাহৰণ কোন বিক্ৰিয়াৰ এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট এইবিলাক প্ৰশ্ন কিয়নো এই ৰিলেটেড প্ৰশ্ন ইয়াত এইবলি আমাৰ পৰীক্ষাত অহাৰ চান্স প্ৰচুৰ বেছি আছে বহুত বেছি সেই কাৰণে আমি সন্নিবিষ্ট কৰিছো যিমানখিনি পাৰিছো আপোনালোকৰ বাবে কমন বিলাক আমি যিবিলাক আমাৰ কিতাপৰ লগত সামঞ্জস্য থাকি কোৱেশ্চন আহিব আপোনালোকে জানে সেই কাৰণে কিতাপৰ সামঞ্জস্যৰে আমি কোৱেশ্চনবোৰ বনাইছো ইয়াত অপশ্যন এ দিয়া হৈছে সংযোজন বিক্ৰিয়া অপশ্যন বি দ্বি অপসাৰণ বিক্ৰিয়া অপশ্যন সি বিয়োজন বিক্ৰিয়া আৰু অপশ্যন ডি অপসাৰণ বিক্ৰিয়া ইয়াৰ সঠিক উত্তৰটো হৈছে বিয়োজন বিক্ৰিয়া আমাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয় এইটো এটা ইম্পৰ্টেন্ট ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন পানী উতলালে হোৱা বাষ্পীভৱন নাম্বাৰ বি বৰফৰ গলনত হোৱা পানী অপশ্যন সি লৱণ পানীত দ্ৰৱীভূত কৰিলে আৰু অপশ্যন ডি এলপিজি দহন ইয়াত আপোনালোকে গমে পাইছে ভৌতিক পৰিৱৰ্তন কোনটো আৰু ৰাসায়নিক পৰিৱৰ্তন ইয়াৰ ৰিলেটেড প্ৰশ্ন এটা আহাৰ অতি সম্ভাৱনা বেছি তো এইটো আপোনালোকে মন দি চাই যাও ভেৰি ভেৰি ইম্পৰ্টেন্ট এলপিজি দহন এটা ৰাসায়নিক বিক্ৰিয়া কোনো ভৌতিক বিক্ৰিয়া ভৌতিক পৰিৱৰ্তন নহয় আমাৰ 10 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন অপশ্যন এ সিলভাৰ অপশ্যন বি গোল্ড অপশ্যন সি জিংক অলপ ভুল হৈ গৈছে আৰু অপশ্যন ডি মাৰ্কিউৰি এনসাৰ ইজ অপশ্যন সি জিংক তো বলক আমাৰ 11 নম্বৰ প্ৰশ্নটো লৈ চাও 11 নম্বৰ প্ৰশ্নটো দিছে প্ৰাকৃতিক গ্যাস দহন এটা কি বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া অধক্ষেপণ বিক্ৰিয়া এইবোৰ এটাও নহয় অপশ্যন সি ইজ দ্য ৰাইট এনসাৰ তাপবৰ্জী বিক্ৰিয়া যে প্ৰাকৃতিক গ্যাস দহন এটা তাপবৰ্জী বিক্ৰিয়া তো বলক আমি আমাৰ 12 নম্বৰ প্ৰশ্নলৈ চাও আমাৰ 12 নম্বৰ প্ৰশ্নত দিয়া হৈছে তাপ প্ৰয়োগ কৰিলে বিয়োজিত হৈ মুগা বৰণীয়া ধোৱাৰ হৈতে অৱশিষ্ট পদাৰ্থ উৎপন্ন কৰা বগা বৰণীয়া লৱণৰ নাম কি ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এইটো যে তাপ প্ৰয়োগ কৰিলে বিয়োজিত হৈ মুগা বৰণীয় ধোৱাৰ হৈতে অৱশিষ্ট পদাৰ্থ উৎপন্ন কৰা বগা বৰণীয়া লৱণৰ নাম কি ইয়াৰ অপশ্যন 4টা দিয়া হৈছে চুনশিল lead nitrate calcium oxide silver chloride শুদ্ধ উত্তৰটো হৈছে lead nitrate তো বলক আমি আমাৰ 13 নম্বৰ প্ৰশ্নলৈ যাও 13 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ ইয়াত দিছে গাখীৰৰ পৰা দৈৰ সৃষ্টি আঙ্গুৰৰ কিম্বল খাদ্যবস্তুৰ হজম ওপৰৰ আটাইবোৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰৰ আটাইবোৰ অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াৰ আটাইবোৰেই উদাহৰণ যেনে গাখীৰৰ পৰা দৈ তৈয়াৰ কৰা এটা ৰাসায়নিক বিক্ৰিয়া আঙ্গুৰৰ কিম্বল এটা ৰাসায়নিক বিক্ৰিয়া খাদ্যবস্তুৰ হজম এটা ৰাসায়নিক বিক্ৰিয়া সেই কাৰণে ওপৰৰ আটাইবোৰেই হৈছে ৰাসায়নিক বিক্ৰিয়া এতিয়া বলক আমাৰ 14 নম্বৰ প্ৰশ্নলৈ যাও মাৰ্বেলৰ ৰাসায়নিক সংকেত কি ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন যে CaCO3 CaOH2 CaO Ma2CO3 সাইড অপশ্যন দিয়া হৈছে ইয়াৰ ভিতৰত কোনটো সঠিক তো মাৰ্বলৰ ৰাসায়নিক সংকেত হৈছে ক্যালসিয়াম কাৰ্বনেট সেই কাৰণে অপশ্যন এ ইজ দ্য ৰাইট এনসাৰ তো বলক আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাও কোৱেশ্চন নম্বৰ 15ত কোৱা হৈছে ম্যাগনেসিয়াম অক্সাইডৰ ৰাসায়নিক সংকেত কি এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এটো প্ৰায়কৈ আহিবলৈ দেখা পোৱা যায় পৰীক্ষাত সেই কাৰণে আপোনালোকে এইবিলাক প্ৰশ্ন মনোযোগ দি চাই যাব ইয়াত দিয়া হৈছে Mg2O অপশ্যন বি MgO2 অপশ্যন সি MgOH2 আৰু অপশ্যন ডি MgO ইয়াত ম্যাগনেসিয়াম অক্সাইডৰ যি আমাৰ সংকেত আছে হেয়া হৈছে MgO অৰ্থাৎ ডি ইজ দ্য ৰাইট এনসাৰ আমাৰ পৰৱৰ্তী প্ৰশ্ন 16 চুনশিলক তাপ দিলে কি উৎপন্ন হয়
বা কৰে চূণশিলত যদি আমি তাপ দিওঁ তেনেহ'লে কি উৎপন্ন হ'ব অপশ্যন এ কেলছিয়াম কাৰ্বনেট অপশ্যন বি কেলছিয়াম হাইড্ৰক্সাইড অপশ্যন চি কেলছিয়াম অক্সাইড আৰু অপশ্যন ডি হাইড্ৰজেন গেছ ইজ দ্য ৰাইট এনচাৰ হ'ল কেলছিয়াম অক্সাইড আমি যদি চূণশিলাক তাপ দিওঁ তেনেহ'লে কেলছিয়াম অক্সাইড উৎপন্ন হ'ব আমাৰ 17 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফিত অৰ্থাৎ কলা বগা যি ফটোগ্ৰাফি আছে তাত ব্যৱহাৰ কৰা হয় কোনটো ৰাসায়নিক বিক্ৰিয়া যি ব্ল্যাক এণ্ড হোৱাইট ফটোগ্ৰাফিবিলাক আছিল তো ইয়াত কি বিক্ৰিয়াটো ব্যৱহাৰ কৰা হয় সংযোজন বিক্ৰিয়া অপশ্যন বি প্ৰতিস্থাপন বিক্ৰিয়া অপশ্যন চি জাৰণ বিক্ৰিয়া আৰু অপশ্যন ডি বিয়োজন বিক্ৰিয়া আৰু সঠিক উত্তৰটো হৈছে অপশ্যন ডি বিয়োজন বিক্ৰিয়া তো বলক আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ আহক আমাৰ পৰৱৰ্তী প্ৰশ্ন দিয়া হৈছে তেল আৰু চৰ্বিযুক্ত খাদ্যৰ জাৰণ প্ৰতিৰোধ কৰিবলৈ তলৰ কোনবিধ যোগ কৰা হয় এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন মোৰ মতে এইটো আহাৰ চান্স আছে যেনেকৈ অপশ্যন এ দিয়া হৈছে জাৰক অপশ্যন বি দিয়া হৈছে প্ৰতিজাৰক অপশ্যন চি ৰেনছ অপশ্যন ডি দিয়া হৈছে খাদ্যৰ পাত্ৰ তো এতিয়া আমি কি ক'ম আমাৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি প্ৰতিজাৰক আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে 19 নম্বৰ তলৰ কোনটো শুদ্ধ তলৰ কোনটো শুদ্ধ ইয়াত এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এনেকুৱা প্ৰশ্ন আহিব আহাৰ চান্স আছে এইবেলি আপোনালোকে অলপ চাব ইয়াত কোৱা হৈছে যে কোনটো সমীকৰণ ইয়াত শুদ্ধ ইয়াত কোনটো সমীকৰণ শুদ্ধ ইয়াত চোৱা H2O GOG প্লাছ 2H2OL অৰ্থাৎ এইবিলাক যে ব্ৰেকেটত যিবিলাক দিয়া হৈছে এই ব্ৰেকেটৰবিলাকৰ ভিতৰত কোনটো ৰাইট আছে ইয়াত দুটা জি আছে অৰ্থাৎ দুয়োটাই গেছ একেলগে হৈ এটা লিকুইড ফৰ্ম হৈছে পানীৰ সৃষ্টি হৈছে সেইকাৰণে চি নম্বৰ ইজ দ্য ৰাইট এনচাৰ তো বলক আমাৰ পৰৱৰ্তী আৰু অন্তিম প্ৰশ্নলৈ যাওঁ আমাৰ অন্তিম প্ৰশ্নটো হৈছে মম এডাল জ্বলিলে কেনেকুৱা পৰিৱৰ্তন হয় ৰাসায়নিক পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন এ আৰু বি দুয়োটাই ওপৰৰ এটাও নহয় এই যি প্ৰশ্নটো আছে এই প্ৰশ্নটো অলপ ক্ৰিটিকেল বহুতে ইয়াক ৰাসায়নিক কয় আকৌ বহুতে ইয়াত ভৌতিক কয় কিন্তু বাস্তৱত ই হৈছে ৰাসায়নিক ভৌতিক দুয়োটাই বন্ধুসকল এইখিনি আছিল আমাৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব যিসকলে মেট্ৰিক দিব কিয়নো আপোনালোকে এইটো কেতিয়াও নকৰিব যি আনৰ ভাল কৰিবলৈ সদায় যত্ন কৰি ল'ব আনক সহায় কৰাই হৈছে আমাৰ কৰ্তব্য মানুহে মানুহক সেৱা কৰা উচিত সেইবাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো চাই যদি আপুনি অলপ উপকৃত হৈছে তেন্তে অৱশ্যই আমাৰ একে সমাধান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থাকিব ধন্যবাদ আহি আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে পঢ়া শুনা কৰক ভালকৈ আৰু ভৱিষ্যতত ডাঙৰ ডাঙৰ সপোন দেখক আৰু আপোনালোকৰ মেট্ৰিক পৰীক্ষাত আপোনালোকে সুকলমে পৰীক্ষাত উত্তীৰ্ণ হৈ দেশৰ ভৱিষ্যত হওক ধন্যবাদ